হাত ভৰি নথকা এগৰাকী যুৱকৰ বাবে পুৰা ফেমিলি গাঁও এৰিব লগা হৈছে, ঘৰ এৰিব লগা হৈছে, কাৰণ তেওঁৰ নাই হাত, তেওঁৰ নাই ভৰি। নাছিমউদ্দিন আপোনালোকে চিনি পাইছে, মেট্ৰিকত হাত ভৰি নথকা যুৱকগৰাকীয়ে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলে। মোৰ পিছফালে আপোনালোকে দেখা পাইছে নীলবাগান মডেল হায়াৰ ছেকেণ্ডাৰী স্কুল, ইয়াতে অৱতীৰ্ণ হৈছে। এইবাৰ হায়াৰ ছেকেণ্ডাৰীত অৱতীৰ্ণ হৈছে। প্ৰিন্সিপাল ছাৰ আছে আমাৰ ফাইজ মহম্মদ বৰবৰীয়া ছাৰ, কংগ্ৰেচুলেশ্যন লিখিব, লগতে শ্বেয়াৰ কৰি দিব, কাৰণ এনেধৰণৰ নাছিমউদ্দিনক চাই হাজাৰ হাজাৰ লাখ লাখ হয়তো যুৱক যুৱতীয়ে প্ৰেৰণা পাব। তেওঁলোকক থকাৰ ব্যৱস্থা কৰি দিলোঁ সম্পূৰ্ণ বিনামূলীয়াভাৱে। বিগত 7 মাহৰ পৰা তেওঁলোকে আমি ব্যৱস্থা কৰি দিয়া মতে তেওঁলোক আছে, আৰু চৰকাৰী নিয়ম অনুযায়ী আমাৰ বৰ্ডৰ নিয়ম অনুযায়ী এতিয়া তেওঁ এজন স্ক্ৰাইব অৰ্থাৎ হেল্পাৰ সহায়কাৰী এজন আমি দিছোঁ। ক্লাছ 11ৰ এই ছাত্ৰীগৰাকী তেওঁ সহায়কাৰী হিচাপে আছে। প্ৰতি ঘণ্টাত তেওঁ 20 মিনিটকৈ এক্সট্ৰা সময় পায়, যে বাকী হাত ভৰি থকা সকলো ল'ৰা ছোৱালী যাতে দেখে যে হাত ভৰি নথকা সত্ত্বেও এই বাচ্চাটোৱে সপোন দেখিব পাৰিছে, তেওঁৰ সপোন দিঠকত পৰিণত কৰিব পাৰিছে। এয়া যিগৰাকী নাজিয়া চুলতানা, মোৰে ভতিজী হয়। নাজিয়া চুলতানা একেবাৰে মেট্ৰিকৰ পৰা তেওঁ এই নাছিমউদ্দিনৰ সৈতে আছে। নাছিমউদ্দিনৰ লিখাৰ যিখিনি সহযোগিতা কৰিব লাগে, এতিয়া পৰীক্ষাৰ সময়ত নাজিয়া চুলতানাই লিখে, বাকী আম টাইমত নাছিমউদ্দিনে লিখে, নহয় জানো নাছিমউদ্দিন? হয়, বাকী টাইমত তুমি লিখা? হয়, স্কুলৰ পৰীক্ষাত মই লিখোঁ। তেওঁ 2টা আঙুলিৰে লিখিবও পাৰে, বাকী তেওঁৰ ভৰিও নাই, হাত নাই, একো নাই। গতিকে এইগৰাকী নাজিয়া চুলতানাৰ বাবেও এবাৰ আপোনালোকে কংগ্ৰেচুলেশ্যন লিখিব, কাৰণ এই নাজিয়া চুলতানাই নাছিমউদ্দিনৰ লিখাত বহুত কষ্ট কৰি আছে, নিজেও পঢ়ি আছে, তাৰ মাজতে তেওঁক নাজিমউদ্দিনকো সহযোগিতা কৰি আছে। আৰু সম্পূৰ্ণ চৰকাৰীভাৱে, মানে এই যে এক্সামত ইজনে আনজনৰতো লিখিব নোৱাৰে, কিন্তু এয়া চৰকাৰীভাৱে গাইডলাইন যিটো নিয়মত পৰে সেইটো ছাৰে ব্যৱস্থা কৰি দিছে। গতিকে এই পূৰা ফেমিলিটোৰ কাৰণে কংগ্ৰেচুলেশ্যন লিখিব, কাৰণ এই পূৰা গোটেই ফেমিলিটোক ক'বলৈ গ'লে গাঁও এৰি দিছে, তেওঁলোকৰ ঘৰ এৰি দিছে, ঘৰ এৰি আহি ইয়াতে থাকি আছে 2 বছৰ ধৰি নাছিমউদ্দিনৰ কাৰণে বুলি ক'ব লাগিব। গতিকে আমিও নাছিমউদ্দিনৰ কাৰণে শুভেচ্ছা দিছোঁ, নাজিয়া চুলতানাৰ কাৰণেও শুভেচ্ছা দিছোঁ, লগতে ছাৰকো শুভেচ্ছা দিছোঁ, কাৰণ ছাৰে এই পূৰা ফেমিলিটোক বিনামূলীয়াভাৱে চৰকাৰী আৱাস গৃহ দি দিছে, নীলবাগানত থাকি আছে, আৰু এই নীলবাগানৰ আৱাস গৃহত 7 মাহৰ পৰা তেওঁলোকে থাকি আছে। মই প্ৰথমে সকলো ছাৰসকলক মই ধন্যবাদ জনাওঁ। তেওঁলোকে মোক ইমান মৰমেৰে পঢ়াইছে আৰু বহুত মৰম কৰিছে। তেওঁলোকৰ লগত থাকি মোৰ বহুত ভাল লাগিছে, আৰু এনেকুৱা মই আৰু জীৱনত এনেকৈ ছাৰসকল পাম নে নাপাম এইটো আল্লাহে জানে। ছাৰসকলে মোক মানে অন্তৰৰ পৰা খুব হেল্প কৰিছে, আৰু যি লাগে তাকে মোক বুজাই দিছে। ৰাতিলৈকে মোক বুজাইছে, হোৱাটছআপত মই প্ৰশ্ন কৰিছোঁ, ছাৰে মোক ৰিপ্লাই দিছে। তেওঁ মানে উজলি উঠিবই। এইকাৰণে বিগত 2টা বছৰত মই দেখিছোঁ ৰাতি 10টা-11টা বজাতো মোলৈ মেছেজ কৰে, ছাৰ মই এইটো বুজি পোৱা নাই, এইটো বুজি পোৱা নাই, এইটো বুজি নাই। পঢ়াৰ প্ৰতি তাৰ যিটো ধাউতি, এইটো দেখি পেলাই মই নিশ্চিত যে জীৱনত সি উজলি উঠিবই। ল'ৰাজনৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ। গতিকে গোটেই হুজাইবাসী আজি নাছিমউদ্দিনক কমেণ্ট বক্সত শুভেচ্ছা দিয়ক। এই নাছিমউদ্দিন যাতে লাখ লাখ যুৱক যুৱতীৰ প্ৰেৰণা হৈ থাকে।